Hello guys, welcome back to my YouTube channel Pankaj Vlogs. So আজি আমাৰ গাঁৱত গণেশ পূজা আছে আৰু মই এতিয়া গণেশ মন্দিৰত গৈ আছো প্ৰসাদ লৈ গৈ আছো এয়া প্ৰসাদ আৰু এইফালে আমাৰ ঘৰখন আছে আৰু এইফালে আমাৰ মন্দিৰত যোৱা ৰাস্তাটো গৈ আছো ভিডিঅটো চাই থাকিব হেকলৈ Guys, এতিয়া মন্দিৰত আহিলো আৰু এতিয়া আমি ৰাইজক চাহ বনাই খোৱাম আৰু এইফালে চাহ বহা দিছো এইফালে আদা পিচি আছে আৰু এইফালে ৰাইজ বহি আছে এইফালে Guys, এতিয়া প্ৰসাদ আহিব প্ৰসাদ দিব এতিয়া Guys, এতিয়া প্ৰসাদ আহি পাইছে হে দেখাবা না আয়ো মা প্ৰসাদৰ নাম লিখা বিলাক দাদা সকল মই ভাগিন আমাৰ ভাগিনী ইটো 1019 সানা Our team are